নমস্কাৰ মই প্ৰিয়ক্ষী আপোনালোকক মোৰ নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ বেগটো ধৰচোন অকণমান আৰু এতিয়া সাজি কাচি একো সাজা কাচা নাই বাৰু এতিয়া বাজিছে 11:30 হ'ল আৰু আজি ইনভিটেশ্যন এটা আছে লাঞ্চৰ ইনভিটেশ্যন বেছি ইংলিছত কৈছোঁ না ভাত খাবলৈ নিমন্ত্ৰণ জনাইছে আজি লগৰ এজনীৰ ঘৰত আৰু কাৰ ঘৰত আপোনালোকে গম পাব এইফালে এজনে কি কৰিছে আকৌ অঁ বৌ 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 যাবি নাই তই যাবি নাই তই যাবি নাই অঁ বল খেলিছে যাব লাগে অঁ আজি একদম গা চা ধুই পেলাই একেবাৰে টিপটপ হৈ আছে এতিয়া আমি যাওঁ এইফালে আমাৰ ফুল দেখিছে নাই ধুনীয়াকৈ একদম নাৰ্জি ফুলাইছে মায়ে দেখিছে হ'ব বাৰু ফুল চুল হৈ থাকিব পিছে পৰে এতিয়া যাওঁ আৰু কাৰ ঘৰত গৈছোঁ গম পাব তাই ভিডিঅ'ত ওলায়ে থাকে এতিয়া তাই আজি মাতিছে বহুত দিনৰ মূৰত মিলিলেগৈ আমাৰ টাইমটো তাত গৈ লগ পাম যাওঁ দেই তাতে 60 টকা লৈছিলোঁ তাতে অঁ তাই গ'লোহি আমি তাইৰ ঘৰলৈ খালি এটা প্ৰেংক এটা কৰিম তাইৰ লগত ই অহা নাই এতিয়া ভাইটি অহা নাই খালি আহিম দিবি মই এতিয়া নাহিবি যা দে তই নাহিবি ওলাই নাহিবি তাই অন কেমেৰা তাই কি কৰে চাওঁ ৰিয়েকশ্যনটো নাই অহা বুলি আহক এইফালে পোৱালি নাই না পোৱালি ক'ত তাৰ গাটো বেছি বেয়া চিৰিয়াছলি সঁচাকৈ নাই না গাটো বেয়া যে কি ফাল্টু জানো এতিয়া তলৰ পৰা ওপৰ পৰা তেনেকৈ তলত চাই থাকিলে মানুহ পায় নি হে সঁচাকৈ অহা নাই আৰে তাৰ সঁচাকৈ গা বেয়া চবফালে ফুল গছ বৰ ধুনীয়াকৈ ৰাখিছে দেই এইফালেও এই মজা বৰ ধুনীয়াকৈ এইফালেও গছ চব গছেই গছ মানে আৰু আগফালেও একদম পূৰা তাইৰ ৰুমটোৰ সন্মুখত একদম ধুনীয়াকৈ চব গছ চছ ৰাখি থৈছে এইবিলাক মানে স্কুল কম যায় মানে ফুলৰ মালিক কামটো বেছি কৰে তাই আজি অন কেমেৰা ধৰা পৰিছে অকণমান ৰ'দতে ভাল লাগিছে আৰু এইফালে বৰ ধুনীয়া বেলকনি এটা আছে বৰ ধুনীয়াকৈ এপাই এনেকৈ অঁ দাদা কি আছে পাপৰি চাট নেকি হয় নেকি গৈ আছোঁ ৰ'ব পাপৰি চাট দেখিলোঁ এতিয়া পাপৰি চাট আনিব যাওঁ মানে এই মুখখন লেকাম লগাব পাৰোঁ ন সেইদিনা এই বস্তুটো বাচিব এই বস্তুটো একদম নেবাচে এই পটকা এটা আছিলে উঠাই লৈ আহিলোঁ পাপৰি চাট খাওঁ বাকীবোৰ দেখা যাব কি হয় লৈ লওঁ মজাকৈ খাওঁ সেই তাৰপৰা চিঞৰিছোঁ নহয় অলপ ভইচ নহয় দেই তাৰপৰা ইয়ালৈ চিঞৰিছোঁ একদম টেটুফলা চিঞৰ মাৰিছোঁ দাদাই শুনি গৈছে হয় নাই এইফালে এয়া পাপৰি চাট লৈ ল'লোঁ আৰু এতিয়া ওপৰত গৈ পূৰা খাওঁগৈ এটাই ৰ'বই নোৱাৰিলে পাপৰি চাট লৈ পেলাই লৰালৰিকৈ ওপৰলৈ গৈছে এয়া 3 ভাগ ৰেডি কৰি থৈছোঁ এই ভাগ নিমখ নিদিয়া ভাগ বৰচাৰ তাই মানে অকণমান নিমখ চিমখ এতিয়া খোৱা নাই অলপ দিন মানে কিবাই ভাবিব নাই চবতে নিমখ আছে এই ভাগত নিমখ অকণমান বেছিকৈ আছে প্ৰব্লেম নাই বুলি প্ৰমাণ কৰিব বিচাৰিছে এনে আলহী অহাৰ আগতে মোৰ ৰুমটো ধুনীয়া হৈ আছিল এই যে আলহী আহিলে নিচিনা চাওক ভাজ দেখিছে নহয় চাওক এইবোৰ দেখিছে নহয় সেই চেয়াৰ তাতে গৈ পাইছে এক ছেকেণ্ড এনে কৰা মানুহ এজন আছে এইফালে আৰু এই কেমেৰাৰ পিছতো আছে মানে এক ছেকেণ্ড আলহী মাতিছিল কোনে এনে আলহী মাতাই ভুল কোনে এইফালে ৰেডি হৈ আছি মানে খানা বনি আছে মজা এইফালে তো মিউজিচিয়ান ক'ব নেকি পাবত গজা মিউজিচিয়ানটো ক'ব নেকি এটা বজা এইফালে বনি আছে চিকেন বনিছে এতিয়া বেছি দেৰি আমি ৰৈ থকাৰ কথা নাথাকে কিন্তু এটা বজাই দিছে আমাৰ ৰান্ধনীয়ে এনে খাওঁতে আমি 4-5টা বাজিব পাৰে মানে টাৰ্গেট বহুত তাৰমানে এটা এটাকৈ আনি আছোঁ এইটো 3টা মই বনালোঁ দেই 3টা বনাইছোঁ অকল বহুত কাম কৰিছে এয়া মই হেল্পাৰ হে মেইন তাই
ৰ'দৰ চব বৰ ধুনীয়া এডোখৰতে বহি লৈ মজা খোৱা সময়ত এটা ভিডিঅ' কৰিম তাৰপৰা আৰু একদম মজা হয় এয়া খানা ৰেডি কৰিলোঁ এইফালে এইটো একদম ওচৰতে চপাই লৈছোঁ মোৰ থালখনে কিনাৰতে এইটো কাৰো ফালে এইটো নহয় ডিষ্ট্ৰিবিউট আৰু সি এইটো ওচৰ চপাই লৈছে আৰু এইখন থাল ছিংগল এতিয়া আমি খাই লওঁ ধোৱা মিলা কাম প্ৰিয়াক্ষী আৰু প্ৰজ্ঞানৰ দাইলটো কি আছিলে উইথ পিয়াজ পাত দাইল উইথ পিয়াজ পাত নতুন ৰেচিপি আমাক কৈছিলে যে দাইল উইথ পিয়াজ পাত বনাইছো খুব কম সময়তে চুকা ঠাণ্ডা কৰি আছে মজাকে খালো থেংক ইউ আৰু প্ৰেছাৰ চাফা কেৰাহীত অকণমান মাংস থৈ দিছো তাই ৰাতিৰ কাৰণে ৰাতি ইমান চিন্তা কৰিছে মোৰ কাৰণে মানে ৰাতিৰ কাৰণে থৈ গৈছে অলপমান এইখিনি অলপমান দেখাই দিছো অলপমান নোলাব চাগে ইয়াতে আৰু মই মাতিছিলো অলপমান ঘৰৰ কাম হওক মকৰা যেন লাগি আছে কিন্তু এয়া উল্টা মই খুৱাই লোৱাই পঠাই আছো এতিয়া বাচন ধোৱাৰ দায়িত্ব প্ৰজ্ঞানৰ ঘৰটো মুচিব বাচন ধোৱাৰ দায়িত্ব আছিলে ঘৰ মুচা দায়িত্ব আছিলে উল্টা গ'লো কিয় কাৰণে অলপমান তাক দি দিছো দায়িত্ব বেছিকে হেৰি হাতখন আগতে ধুই হ'ব পাৰো এনেকে মুচি ভাত পানী খাই আজৰি হ'লোঁ আৰু বাজিলে 4:30 এতিয়া আমি ওলাইছো বজাৰ এই বাইদেউ একো নকৰিলে বাচন পৰি আছে মেচিনত সেইটো অন কেমেৰা ৰেকৰ্ড কৰিব পৰা হ'লে ভাল আছিলে মই কৈছিলোঁ যে কিবা অলপ হেল্প কৰোঁ আমাৰ এইগৰাকীয়ে ক'লে তাই আজি একো কাম নাই বেলেগ তাই বাচন ধুব ভদ্ৰতাৰ খাতিৰত কোৱা হৈছিলে কিবা এটা কৰি দিওঁ নেকি বুলি মই ক'লো নালাগে বা গুচিয়ে আহিলে এইবিলাক মই অন কেমেৰা ঠিক আছে অপৰচুনিটি নেভাৰ কাম টুৱাইচ তুমি এবাৰে বেছিবা টেঙা নেক্সট টাইম নোৱাৰিবাতো অ'কে তেতিয়াহ'লে এতিয়া আমি ওলাইছোঁ বজাৰলৈ আৰু বজাৰত এইগৰাকীয়ে কিবা হেনো কাপোৰ কিনে গতিকে ময়ো যাওঁ লগত মোক কি জানি কিবা এযোৰ দিয়ে সেইকাৰণে যাওঁ বেছি দেৰি নকৰোঁ কি কিনা টাইপ বজাৰতে খাই আছোঁ হৈ গ'ল ৰেডি বিচনাৰিছে চাবা এইটো কি বস্তু ৱাও এইযোৰ আমাৰ বৰষাৰে ক্ৰিয়েটিভিটি নেকি এইটো কেনেকুৱা লাগিছে বহুত ধুনীয়া দিছে মোক গিফ্ট কৰিবি নেকি কিন্তু চোলাটো মোৰ নহয় এইটো কাৰণে তই বিয়া পাত তেতিয়া কৰিম গিফ্ট দিম সঁচাকে মোক দিবি না যে যাৰ লগত বিয়াম তাক দিবি কিন্তু ভাল আঁকিছ এইটো আধা আধি মই বনাই দিছিলোঁ এইখিনি ভাল কৰিছ বহুত আৰু মোৰ আশীৰ্বাদ সদায় আছে বৰ ধুনীয়া ক্ৰিয়েটিভিটি এইটো আমাৰ য়োগী বৰ্ষাৰ হয় নাই বহুত মজা লাগিছে বহুত ধুনীয়া লাগিছে আশীৰ্বাদ দি থাকিলে আৰু কৰিম এনেকে দেই আশীৰ্বাদ আৰু মোৰ আশীৰ্বাদ মানে সদায় আছে যা ধব জিনজিন মা ধব জিনজিন অকণমান চাহ খাই লওঁ হয় নাই পেটত জেগা নাই কিন্তু মুখত এটা মন আছে সেইটো কাৰণে আমি পায়সত খাইছোঁ চাহ আৰু কি খাওঁ বহুত কিবা কিবি আছে কোনটো খাওঁ ইয়াৰ 4টা খাওঁ ইয়াৰ 2টামান খাওঁ মা পেটত কি আছে এইটো এটা লৈ লওঁ চাহ চাহ ইয়াৰ এটা লৈ লওঁ তাৰপাছত যাম আমি কাপোৰ ল'বলৈ মই লগৰ পৰা এই ল'ব